পুৰণিকে কাপোৰ ছোৱালী থাকোঁতে মই এইখন গোটেই সদায় সাৰিব লাগিব, সদায় সাৰি পুচি অঁতাব লাগিব। কিনো সৰস্বতী পূজালৈ ওলাইছে দুইজনী, এই ভিতৰত সোমোৱা ৰাতিপুৱাৰ পৰা এতিয়া সেই 2 ঘণ্টামান হ'ল, ওলাব হোৱাই নাই। কিনো ঘঁহিছে পিহিছে আৰু পাউডাৰ সিমানি আৰু ঈশ্বৰে জানে আৰু দেই। এনেও খাইলা খপে চৰি মোৰ ছোৱালী দুজনী, তাকে ঘঁহি পিহি এসোপা যাবলৈ ওলাইছে। বুকুখন ধক ধক কৰে মোৰ, হেও কোনোবাই উঠাই মেলি লৈ যায় বুলি। অল্পনা পূৰ্ণিমা হৈছেনে তহঁতৰ? ঐ মা, তই বাৰু কেলে ইমানকে চিঞৰি থাক কচোন? মৰতি জানি ইমান দেৰি লাগেনে ওলাবলৈ তহঁতক? সেইজনী ডাঙৰ ছোৱালী জীয়েক চাগেচোন যা, সেই 8টাতে গ'ল পূজা কৰিবলৈ। তহঁতে এইবোৰ পূজা কৰা চাকি ধূপ জ্বলোৱা ধান্দা নাই, কেনেকে ষ্টাইল মাৰি এপাক টহল দিব পাৰ সেয়া ধান্দা তহঁতৰ। কিনো কথাবোৰ কৈ থাক বাৰু মায়ে? মই সেই কি বুলি কয় এদিনহে কিবা ৰাতিপুৱাই গৈ যিটো তাহাঁতৰ খুৰীৰ পৰা কাপোৰযোৰ খুজি আনিছোকে, বোলো দিয়কচোন খুৰীদেউ, সেই আজি পূজালৈ পিন্ধি যাম, আজি যামেই আৰু অকণমান ষ্টাইল কৰি পেলাই। কিনো বলকি থাক বাৰু তই? মুকি পমিলা আগতে একো ষ্টাইল নকৰাকে সৰস্বতী পূজাত ঘূৰি ফুৰো। মানুহে সেই ঘূৰি চাই মোক ৰাইজে। তহঁতৰ গতে আমি সেই ওঠৰত এসোপা, তাৰপিছতে আকৌ এই চকুত এসোপা লেপি ঘূৰিবলৈ নাযাওঁ। আমি পূজা কৰিবলৈ যাওঁ, সৰস্বতী আহিলে আমি পূজা কৰোঁগে বোলো। সৰস্বতী আই আশীৰ্বাদ অকণমান দিয়া ভালকে পৰীক্ষাটো পাছ কৰিবলৈ। তহঁতৰ সেইবোৰ ধান্দা নাই। ইজনী সৰুজনী ক'ত মৰিগে? আই পূৰ্ণিমা শুনিছনে নাই? অ মা চাচোন, মোক বাৰু দেখিবলৈ ধুনীয়া লাগিছেনে? লাগিছে সোনকালে যাহক। কি বুলি কয় ইমান দেৰিকে মানুহে পূজালৈ নাযায়। ভাল কাপোৰ বুলি মোৰ এইসাঁজে আছে আৰু, গোটেই পন্দ কৰি নানিবি এইবোৰ ভাজি চাজি পেলাই। ফালি চিৰি নানিবি আকৌ, বাহনীয়ে কোবাম মই কৈ দিছো। হ'ব দে, তই সেই আজি পূজা দিনাও ইমান গালি পাৰিব নালাগে, যাওঁ মই। ঐ অল্পনা, আজি তোক লগ কৰিবলৈ সঞ্জীৱ নাহে নি? তোৰ বয়ফ্ৰেণ্ডটো? এই সৰস্বতী পূজাতচোন চব ছোৱালীবোৰক লগ কৰিবলৈ সিহঁতৰ বয়ফ্ৰেণ্ডবোৰ আহে। তোৰটোকো মাতি দিবি আজি। কৈ দিবিচোন ঘৰত সেই মচুৰ দাইল মিঠাতেল একোৱেই নাই, বজাৰকেইটা কৰি লৈ আহিবলৈ কবি। মই সদায় সঞ্জীৱ দাই সিটো নাই কৰি বস্তু বিচাৰি থাকিব নোৱাৰো দেই। কিখননো বিচাৰিছ তই? সেই আগতে শিকাই থৈছিলো, সৰস্বতী পূজালৈ বোলো ভাল কাপোৰ এযোৰ খুজিবি, কাপোৰ এযোৰকে ল'ব নোৱাৰিলি দেখোন তাৰপৰা তই। এতিয়া সেই খুৰীয়ে ভাগৰকো কাপোৰ খুজি আনি পিন্ধিবলগীয়া হৈছে। ঐ পূৰ্ণিমা, যাওঁ যদি আহ, নহ'লে থাক মই যাওঁ। বল ধেমালিতে আকৌ সেই সৰস্বতী পূজা বুলি বহুত ল'ৰাৰ লগত ঘূৰিছিলো দেই। আমুকি পমিলা কম নহয়। ছোৱালীকেইজনীক আকৌ শিকাই থাকিলেও নিশিকে নহয়, এইকেইজনী মহাবুৰ্বক। কিছু ধুনীয়া ছোৱালী দুজনীমান আহি আছে কিন্তু এইফালে দেই। কি কৰোঁ এতিয়া? সেই ছাইডত থকা বাইকখনৰ ওচৰলৈকে যাওঁ, মোৰ বুলি কৈ ফিট এটা মাৰিম। কঁকাল খামুচিয়া গাল গুলপীয়া, তুমি কোন সৰগৰ পৰি। পূজালৈ আহিলা তোমালোক? হয়, আপুনি নাযায় নেকি? আমাৰ আৰু এইবোৰত ঘূৰি ফুৰিবলৈ সময় ক'ত? দাদা বহুত ব্যস্ত যেন পাইছোঁ। বাইকখন কিন্তু ভাল লাগিছে দেই আপোনাৰ, এই নে? দাদা নহয়, মই লগৰে হ'ম তোমালোকৰ। বাইকখন মোৰে হয় আৰু দেউতাই গিফ্ট দিছে মোক যোৱা বাৰ্থডেত। হাউ চুইট, বৰ ভাল লাগিছে দেই বাইকখন। দেউতাৰ চইচ। এনেকুৱা হেভি বাইক থকা ল'ৰা এটা পালে কিন্তু পতাই ল'ব পাৰি। ঐ, মোৰ বাইকখনত একেবাৰে ভৰি চৰি তুলি কিহৰ চাল দিবলৈ আহিছ? নামা, ভৰি নামা। নহয় মানে এনেই আৰু, ক'তনো ভৰি তুলিছোঁ? নাই তোলা, মই ৰৈছোঁহে। আকৌ দেখোন তুমি কৈছিলা এইখন তোমাৰেই বাইক। তুমিতো কৈছিলা তোমাৰ দেউতাই এখন তোমাৰ বাৰ্থডেত গিফ্ট কৰিছে। নাই কোৱা নহয়, মই তেনেকৈ কেতিয়া ক'লোঁ? ফুটনি মাৰিবলৈ আৰু জেগা বিচাৰি পোৱা নাই, ফচি গ'লোঁ, পলাই দিওঁ। বাপৰে, কেনেকুৱা ফাঁকিয়া ল'ৰা সঁচাকৈ দেই।
হৈ গ'ল সৰস্বতী মাৰ ওচৰত ধূপ চাকি জ্বলাই। আমাৰতো হৈ গ'ল সীমাবা। চুম্বাজনী কলৈ গ'ল জানো? ক'ত যাব আৰু, আছে চাগে বাহিৰতে ফটো চটো মাৰি। বৰ চখ নহয় ফটো উঠাত। মোকো ফটো দুখনমান মাৰি দিবা দেই। আজি ওলাই অহাৰ সময়ত ফটো এখনো তোলা নহ'ল নহয়। মাৰি দিম, ব'লা বাহিৰলৈ। তহঁত দুইজনী আহি ইয়াত আছহি। বাহিৰত চাইচোন যা, ক'ৰ নিউজ চেনেল আহিছে, কেমেৰামেন আহিছে। বল বল বাহিৰলৈ বল। আমাৰ চুম্বাহঁত একেবাৰে পজ দি ওলাই আছে। ফটো উঠিছে একেবাৰে, সেই কেমেৰাত উঠিবলৈ একেবাৰে ডিঙি মেলি মেলি ৰৈ আছে। তাতে ভিতৰত সোমাই আছহি। আইঅ' দীপলদা হয় নেকি? তোমাক যে আজি একেবাৰে বহুত ডাঙৰ ল'ৰা লাগিছে দেই। আহিছোৱে আকৌ আজি মই অকণ ডাঙৰ হৈ। এযোৰ নতুন চোলা পেণ্ট দেখিছা নাই? কালি সেই পাপাৰ লগত গৈ আনিছোঁ দিয়া আকৌ। ডেৰকা আকৌ আনিছোঁ একদম। নিউজ চেনেল আহিছে যদি মই একদম বাহিৰলৈ নাযাওঁ দেই। কিবা প্ৰশ্ন সুধিছে নেকি দীপল? এতিয়ালৈকে সোধা দেখা নাই বাৰু। অকল হেৰি এনেকৈ ফটো তুলি থকা নিচিনাকৈ আছে, ভিডিঅ' কৰি পেলাই কিবা কিবি সুধে যদি নাজানো আৰু। কিহৰ যে আৰু এইবোৰ হেৰি সুন্দৰী প্ৰতিযোগিতা নহয়, বহুত বেয়া পাওঁ মই, বহুত বেয়া পাওঁ। এইবোৰ প্ৰতিযোগিতাবোৰ পাতিলে দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে কিমান কষ্ট পায়। চবেইটো ভাল ভাল কাপোৰ কানি পিন্ধি আহিব নোৱাৰে ন, আমিতো নোৱাৰোঁ ইমান ভালকৈ পিন্ধি আহিব। সৰস্বতী পূজা বুলি যে আৰু ছোৱালী মুখাৰ গাত একদম তত্তেই নাই আৰু সেও। কিমান যে আৰু ধুন নেচা বা তেহেঁতৰ নতুন নতুন কাপোৰ বিউটি পাৰ্লাৰ যোৱা নে কি, এইবোৰ টাউনৰ ফালৰ ছোৱালীবোৰ যে এমাহ ধৰি বোলে সেই পাৰ্লাৰবোৰৰ পৰা বোলে ওলোৱাই নাই, দেখি আছোঁ নহয় টিভিত। আমাৰ বাৰু গাঁৱৰ ছোৱালীবোৰৰ কথা যেহেন তেহেন বাৰু, এই দেখিছোঁ নহয় মই ৰাতিপুৱাতে আমাৰ দুজনীয়েও শুই উঠি আকৌ সেই মচুৰ দাইল বটি ঘঁহিছে, নেমু টেঙা মাৰিছে মুখত। মই একো কোৱা নাই বোলো, যা ধুনীয়াকৈ সাজি কাচি এদিনহে যাবি আৰু বছৰটোত। এনেও সৰস্বতী পূজা বুলি ক'লে আৰু আমাৰ নিজৰ গাঁও 7খন 8খন লাগেই আৰু। আগতে যেনিবা আমি সেই পূজা কৰিবলৈ বুলি যাওঁ, আজিকালি যেনিবা সেই ষ্টাইল দিবলৈ যায় আৰু ছোৱালীবোৰ। সেইটোৱে আৰু পাৰ্থক্য। মা শুনাচোন, শুনা, মই ডাঙৰ নিউজ এটা লৈ আহিছোঁ। হা? কি ডাঙৰ নিউজ? কিবা সেই ঘটনা হোৱা নাইতো পূজা দিনাই? ইয়ে নহয় অ', আমাৰ সেই সৰু বা মানে সীমা বা যে আজি সেই নিউজ লাইভৰ প্ৰজ্ঞা সুন্দৰী জিকিলে নহয়, গম পোৱা নাই? ছেকেণ্ড হৈছে, ছেকেণ্ড। সঁচা নেকি? সৰি মই কি শুনিছোঁ আৰু এইবোৰ? ঠিকে শুনিছা অ' মা। হেৰি স্কুললৈ আজি সেই নিউজ চেনেল আহিছিলে নহয়, তাৰপৰা ৰিপৰ্টাৰ আহিছিলে। তাৰপিছত আমাৰ সেই সীমা বাক সৰস্বতী বন্দনাটো গাবলৈ দিলে, ইয়াৰ কনভেণ্টটো। তাৰপিছতে আমাৰ সৰুবাই বহুত ধুনীয়াকৈ গাই দিলে। তাৰপিছতে সৰস্বতীয়ে আন এটা নাম কি সুধিলে, সেয়াও তাই পাৰিলে। তাৰপিছত আৰু কিবা কিবি প্ৰশ্ন সুধিছে, সৰস্বতীয়ে হাতত কি লৈ থাকে, সৰস্বতী বাহন কি, তাই ইমান ধুনীয়াকৈ উত্তৰ দিলে, তাই জিকি থাকিলে, গম পাইছানে মা? আইঅ' মোৰ সৰু ছোৱালীজনী টিভিত ওলাই গ'ল নে? সেই নহয় ডাঙৰজনী কি হ'ল আমাৰ? সেই প্ৰভু, ডাঙৰজনীৰ কথা নুসুধিবা আৰু। মই যে লাজে পালোঁ আৰু, গম পাইছানে? আমাৰ এই ডাঙৰ বাক মানে চুম্বাক সুধিলে নহয় আৰু ৰিপৰ্টাৰে, বোলে সৰস্বতী বাহন কি, তাই কি ক'লে গম পাইছা নাই? বোলে সি মতা কুকুৰা। তাৰপিছত সেই তাইক আকৌ ক'লে মানে ৰিপৰ্টাৰকেইজনে ক'লে, হেম বৰুৱাৰ ভাল কবিতা এটা আবৃত্তি কৰাচোন। তাৰপিছতে মাইক্ৰফোনটো আগবঢ়াই দিলে সন্মুখতে। তাৰপিছত তাই কৈছে, মই পাহৰিলোঁ আৰু বোলে, এই আজিকালি আৰু কবিতা মুখস্থ নকৰোঁ নহয়, মূল ভাৱহে লিখোঁ। মই মানে লাজতে একেবাৰে ঘৰলৈ পলাই দিলোঁ আৰু, গম পাইছানে? নহ'লে সেই মোক লগৰবোৰে হাঁহিব নহয়, অৰিন্দমহঁতে সুমনহঁতে, বোলে হেমন্ত বায়েকে কোদালেই নাজানে। মা, মই আজি প্ৰজ্ঞা সুন্দৰী জিকিলোঁ নহয়, গম পাইছানে নাই? আইঅ' মোৰ সোণজনীও, মই জানিছিলোঁ তই এদিন এনেকৈ জিলিকি উঠিবি বুলি। মই যে নিজেই পাত্তা নাপালোঁ জানানে, মই কেনেকৈ জিকি থাকিলোঁ। কংগ্ৰেচুলেশ্যন সীমা। তই পিন্ধি থকা কাপোৰযোৰ পিন্ধা হ'লে ময়ো আকৌ জিকিলোহেঁতেন প্ৰজ্ঞা সুন্দৰী। কথা ক'বলৈ আহিছ তই শ্যাম জাতি। সেই নাও ডুবিলেও তই টিঙৰ পৰা নানাম। সৰস্বতী বাহন কি, মতা কুকুৰা? তাতকৈ কৈ নিদিলে কেলে সেই মতা গাহৰি বুলি? সেই কি তাইক তই হাঁহৰ নহয় অকণমান ৰংটো মিঠা বৰণীয়াৰ কাৰণে কলি বুলি, এতিয়া বগীজনীয়ে কি কৰিলি তই? দেখিছ নাই তাই কেনেকৈ জিকি থাকিলে? গোটেই অসমে চিনি পালে আজি তাইক। এতিয়া বুজিলি, ৰূপে কি কৰে, গুণেহে সংসাৰ কৰে। বন্ধুসকল ভালে আছেনে? এই আজি বহুত দিনৰ মূৰত আহিলে পাই, মই বৰানী, পাহৰিলে চাগে আপোনালোকে। এই সৰস্বতী পূজা আছিলে যে, আমাৰ সেই সৌজনীয়ে মানে সীমাই আজি আৰু প্ৰজ্ঞা সুন্দৰী জিকিলে নহয়, এই ছেকেণ্ড হৈছে মানে দ্বিতীয়। তাকে গধূলিলৈ হাঁহে মাহে এসাঁজ খাম আৰু, আপোনালোকো আহিব। আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট কৰিব দেই, আৰু অলপ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে বাই।